আয়ো মোৰজানজনী ইমান ৰাতিপুৱা উঠিব লগা হ'ল আমাৰ কাৰণে শুব নাপালে আজি ভালকে ৰাতিপুৱা 6টা বজাতে উঠি দাদা বেগ চেগ পেকিং কৰি আছে মানে আজি গুৱাহাটী যাম আম্মা অলপ বেমাৰ হৈ আছে এদিন বেছি হৈছে ৰাতি শুব নোৱাৰে সেইকাৰণে আজি গুৱাহাটীত চেকআপত লৈ যাম মায়ে উঠিল কাৰণে তাইও উঠি গ'ল লগে তাইও শুই নাথাকিল ইমান ঠাণ্ডাত নানীয়েকক টাটা দিব আহিছে বাহিৰলৈকে ৰাতিপুৱা সোনকালে আহিব লগা হ'লে গুৱাহাটী বাছ ষ্টেণ্ডত নহ'লে ডক্টৰ নাহাবকৈ দেৰি হ'লে সেইদিনা সোনকালে আহিব লগা হ'ল আম্মা বোলে মুখখন কিবা বেনিয়া লাগি আছে ৰাতিপুৱা নোখোৱাকৈ গৈছিলে সেইকাৰণে মোক কিবা লৈ আহিব আহিছিলে মই একো নাপাই পালচ মটনকে 10 টকা লৈ আহিলোঁ আম্মাহঁতক গাড়ীত উঠাই দি থৈ আহি মই ঘৰত গৈ নাথাকিলোঁ আৰু হোটেলতে পুৰি চব্জি দি নাস্তাটো কৰি লৈছোঁ কি কৰিবা ঘৰৰ ওচৰতে থাকি হোটেলত খাব লগা হৈছে ঘৰত বেমাৰ মানুহ থাকিলে না পেটত ভাত থাকে না মুখত হাঁহি থাকে মানুহৰ যিমানে ভাল আৰু বেয়া দিন নাহক কেতিয়াও মা বা মনত দুখ দিব নালাগে নাস্তা চাস্তা কৰি ঘৰৰ ফালে গৈ নাথাকিলেও ষ্টেণ্ডলৈ গুচি আহিছোঁ ভাড়া মাৰিব এতিয়া ষ্টেণ্ডতো দেখিছোঁ ইমান এটা মানুহ নাই বেটাৰী চাৰ্ভিচ ইমান ভাল দিয়া নাছিলে সেইকাৰণে মই বেটেৰী পানী 1 কাৰ্টুন লৈ আহিলোঁ মই সন্ধিয়া ঠিক হৈছিলোঁ বেটেৰী পানী শেষ হৈছে সেইকাৰণে গোটেইকেইটাতে অলপকৈ পানী ভৰাই দি আছোঁ ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিব যদি ইউটিউবত চাই ছাবস্ক্ৰাইব কৰিব এণ্ড ফেচবুক বা ইনষ্টাত চাই থাকিলে ফ'ল' কৰিব বাই